গাইজ মই যেদিয়ে আপোনাক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ চেনেলটিৰ এইটো আজি ফাৰ্ষ্ট ব্লগ আৰু আপোনালোকলৈ মোৰ ফাৰ্ষ্ট ব্লগটোত আগবঢ়াই আনিছোঁ আসাম পুলিচৰ ইণ্টাৰভিউনো কেনেকৈ হয় সেই বিষয়ে জানিবলৈ। তো বলকচোন আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এবাৰ ইমান ফাষ্ট কিয় দিছে মানে দিয়ক দিয়ক সমানে সমানে ভৰিৰ ৰেংক চাই সিহঁতৰ ভাল লাগিছে সিহঁতৰ আমাক খেদিব ইয়াৰ চাবি 1 মিনিট তুই 1 মিনিট 1 মিনিট পিছত সোমাব কষ্ট কৰাই লাভ নাই দৌৰি আহিকে যদি ভাগ লাগে পাছে কৰিলে ওচৰে মাৰিব দিবি ওচৰে নেন্সি ঐ নেন্সি ওচৰে যা ডিমোটিভেট হৈ যায় না মানুহ উৎসাহ দিব কি দে পলি আহিছে আৰু ন তুমি ভাল দৌৰিছা ভাল দৌৰি এনেকে দৌৰা ধুনীয়া দৌৰিছিলে ন বেয়া দৌৰি আছে মই নমা নোৱাৰে ইয়াৰ দৌৰা ষ্টাইলটো ভাল লাগিছে ফিল্ডখন দেখা নাই কিয় নাও মজা মজা দৌৰি থাক এইটো টাইমতে দৌৰি থাক কিমান চোৱা মানুহ আছে নহয় কিমান প্ৰেক্টিচ কৰিছে ৰখি দিব ডাঙৰজনী আকৌ এই বেলেগ ছোৱালী চিনি নাপাব তই কিন্তু দূৰ খাই ইয়াৰ কথা ফাইনেলি আমি আসাম পুলিচৰ ৰানিং চাই ঘৰ আহি পালোঁ। আজি খুবেই গৰম দিছে আৰু গৰমৰ কাৰণে বহুতো ছোৱালী দৌৰিব নোৱাৰিলে। তো কি ক'ম আৰু সেয়াই আৰু। তো আজিলৈ মোৰ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। বাই ফ্ৰেণ্ড।